নমস্কাৰ, আসসালামু আলাইকুম, গুড মৰ্নিং। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বহুত দিনৰ মূৰত এই ভিডিঅ'টি মই বনাই আছোঁ। বিগত সময়ছোৱাত যথেষ্টখিনি ৰাজনৈতিক পট পৰিৱৰ্তন হ'ল। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে উত্তেজনাময় আৰু ভায়োলেণ্ট পৰিৱেশ আছিলে চামগুৰি সমষ্টি। আৰু চামগুৰি সমষ্টিৰ পৰা যে বিজেপি জিকি আহিব পাৰিব এইটো এটা সময়ত প্ৰায় কল্পনাৰো অতীত আছিলে। কিন্তু যোৱা 9 নৱেম্বৰ তাৰিখে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চামগুৰিত এটা জনসভা সম্ভাষণ কৰিছিলে, সিদিনাখন মাইনৰিটি লোকৰ সমাগম দেখি এটা অনুমান নিশ্চয় লগাইছিলোঁ যে বিজেপিয়ে জিকিব নোৱাৰিলেও তুমুল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইটো খাটাং। Even if the BJP is not able to win this seat, but it was almost certain that they are going to give a very tough fight. তাৰ কাৰণ হ'ল যে দীপ্লুৰঞ্জন শৰ্মা যিজন কেণ্ডিডেট আছিলে বিজেপিৰ, তেওঁ এজন খুব অমায়িক, খুব এজন ডেডিকেটেড আৰু খুব এজন বুদ্ধিমত্তা থকা লোক, এজন ইণ্টেলেকচুৱেল পাৰ্চনেলিটি বুলি আপুনি ক'ব পাৰে। তেওঁ জানে যে কোনখিনি কথা সামাজিক স্বাৰ্থত ক'ব লাগে, কোনখিনি ক'ব নালাগে, আৰু বিভাজনমুখী বা ডিভিজিভ কথা তেওঁৰ মুখৰ পৰা আমি শুনা পোৱা নাছিলোঁ। তেওঁ সুদীৰ্ঘকাল বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে, লাগিলে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলে। এটা বস্তু কংগ্ৰেছ পাৰ্টিয়ে জানি উঠাটো উচিত যে দেৱকান্ত বৰুৱাই কৈ যোৱাৰ দৰে আলি আৰু কুলি থকালৈকে যে কংগ্ৰেছৰ মৰণ নাই, এই কথাটোৰ দিন উকলি গ'ল। এতিয়া কংগ্ৰেছ পাৰ্টিয়ে অলপ অনুধাৱন কৰা উচিত, ইণ্ট্ৰস্পেক্ট কৰা উচিত। কাৰণ শিক্ষিত মুছলমান যুৱকে এতিয়া প্ৰশ্ন কৰিব আপোনালোকক, আমাৰ বাপ দাদাৰ দল বুলি এতিয়া আৰু ভোট পোৱাৰ সেই দিন উকলিলে। শিক্ষিত প্ৰগ্ৰেছিভ ল'ৰা ছোৱালীৰ মন মানসিকতা অলপ বেলেগ, আৰু আপোনালোকৰ সেই সূতা কম্বল বা তুষ্টিকৰণৰ ৰাজনীতিত বিশ্বাস নকৰে মানুহে আজিকালি। ৰকিবুল হুছেইনে ধুবুৰীত ৰেকৰ্ড সংখ্যক ভোট লৈ জিকিছিলে। তাৰ কাৰণে হয়তো কংগ্ৰেছ পাৰ্টিৰ অলপ হ'লেও অহংকাৰ বা দাম্ভিকতা এটা বাঢ়িছিলে। এতিয়া মুছলমান সমাজৰ মানুহসকল জাগি উঠিছে, তেওঁলোক বুজিব পৰা হৈছে, তেওঁলোক ভাবিব পৰা হৈছে যে কংগ্ৰেছে যে এই জাতিটোক অত বছৰে পংগু কৰি ৰাখিলে কেৱল মাত্ৰ ভোট বেংকৰ আহিলা হিচাপে ব্যৱহাৰ কৰি, এই কথাটো এতিয়া মুছলমান শিক্ষিত যুৱক যুৱতীয়ে বুজি উঠিছে, আই মাতৃসকলে বুজি উঠিছে। আপোনালোকে নাভাবিব যে আমি আপোনালোকক চুক্তিবদ্ধ হৈ আছোঁ বা আপোনালোকৰ লগত আমাৰ কিবা ডিল কৰা আছে যে আজীৱন আপোনালোককে আমি ভোট দিব লাগিব, কংগ্ৰেছৰ অবিহনে আমাৰ কোনো বিকল্প নাই। বৰ্তমান সময়ত কংগ্ৰেছৰ বিকল্প হিচাপে এটা দল নিশ্চয়কৈ উদীয়মান হৈ আছে। আৰু এটা সময়ত বিজেপিৰ কেৱল 5খন আসন আছিলে অসমত, সৌ সিদিনালৈকে 2011 চনলৈকে। আজি চাওক 2016ৰ পৰা গোটেই পট পৰিৱৰ্তন হ'ল, বিজেপিৰ অভাৱনীয় উত্থান হ'ল। আৰু আজি সেই দীপ্লুৰঞ্জন শৰ্মা যিজনক হাইট লৈ, উচ্চতাক লৈ তুচ্ছ তাচ্ছিল্য কৰিছিলে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই, আজি সেই লোকজনেই বিজেপিক একক সংখ্যাগৰিষ্ঠ দললৈকে ৰূপান্তৰিত কৰিলে অসম বিধানসভাৰ মজিয়াত। 63টা সংখ্যা আছিলে, 64th নাম্বাৰ, মেজিক নাম্বাৰটো হ'ল দীপ্লুৰঞ্জন শৰ্মা। চামগুৰিৰ পৰা কিন্তু এটা মেছেজ নিশ্চয়কৈ গৈছে যে ব্লু ব্লাড যিটো পলিটিক্স বা বংশবাদৰ ৰাজনীতি, ভয়ভীতিৰ ৰাজনীতি, এইবোৰৰ সময় উকলিলে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পত্নীয়ে ৰূপভানৰ গানলৈকে গালে, পুত্ৰ স্নেহত প্ৰতিটো মাতৃয়ে কৰিব, সেইটো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকে নিজেই দেখিলে যে 26,000 ভোটৰ ব্যৱধানত আজি সেই সমষ্টিটোৰ পৰা জিকি আহিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মোৱামৰী পঞ্চায়তত তেওঁ যেতিয়া জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিলে, কোনোমতে কথমপি প্ৰাণ ৰক্ষা কৰি তাৰ পৰা আহিবলৈ সক্ষম হৈছিলে। আজি সেই সমষ্টিত 50%ৰ অধিক ভোট পাইছে, লিড পাইছে বিজেপিয়ে। মাইনৰিটি মানেই যে কংগ্ৰেছৰ কপিৰাইটেড প্ৰপাৰ্টি তেনেকুৱা নহয়। কংগ্ৰেছ দলে এই কথাটো বুজি উঠাটো উচিত। আৰু ডিটেনশ্যন কেম্পত যেতিয়া মুছলমান লোকে যায়, কংগ্ৰেছৰ অন্তৰখনে কান্দিও নুঠে, কংগ্ৰেছৰ কোনো নেতাৰ সৎ সাহস নাই তাৰ প্ৰতিবাদ কৰাৰ সজোৰে। আমি ৰিচেণ্টলি দেখিছোঁ যে উজনি অসমৰ পৰা যেতিয়া বিৰলাচিত সেনা অসম বা বিজেপিৰ কিছু একাংশ দুষ্ট চক্ৰই আমাৰ লেবাৰ ক্লাছৰ শ্ৰেণীৰ মানুহসকলক খেদি পঠিয়াইছিলে, গৌৰৱ গগৈ তেতিয়া ব্যস্ত আছিলে নিজৰ ফেন ক্লাবৰ কিবা চেলিব্ৰেট কৰাৰ কাৰণে। এয়াই হ'ল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ। কেৱল মাত্ৰ আমাৰ ভোটটো প্ৰিয়, কিন্তু আমাৰ ইছ্যু, আমাৰ মনৰ বেদনাখিনি কেতিয়াও কংগ্ৰেছে বুজি পোৱাও নাই, আগলৈকেও বুজি নাপায়। ৰকিবুল হুছেইনে বিভিন্ন ধৰণৰ ভিডিঅ' দেখাইছিলে, কোৰাণৰ চূৰা গাইছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ ৱাইফে ৰূপভানৰ বাংলা গান গাইছে। তাৰ পিছতো কিন্তু আজি
তানজিল হুছেইন ডাঙৰীয়াৰ জয়লাভ কৰিব নোৱাৰিলে। গতিকে অলপ হাম্বল হওক, এইটোৱে সময়। চামুগুৰিৰ পৰা মুছলমান লোকসকলে এটা মেছেজ দিছে কংগ্ৰেছক, আৰু কংগ্ৰেছ পাৰ্টীয়ে এই কথাটো এতিয়া হৃদয়ংগম কৰক যে অহংকাৰ আৰু বেছিদিন নচলে। মুছলমান লোকে এতিয়া বুজিব পৰা হ'ল, ভাবিব পৰা হ'ল, এতিয়া জাগৰূক জনতা হয় আমি। আৰু তানজিল হাৰাৰ পৰা আটাইতকৈ বেছি সুখী হয়তো আমাৰ যুৱ বন্ধু কনিষ্ঠতম বিধায়ক AIUDFৰ আশ্ৰাফুল হুছেইন, কাৰণ তেওঁ 26 বছৰ বয়সত বিধায়ক হৈছিলে। এতিয়ালৈকে অসম বিধানসভাৰ মজিয়াত তেওঁই য়ংগেষ্ট MLA টেগটো, খ্যাতিটো লাভ কৰিবলৈ সক্ষম হৈছে। যদি তানজিল হুছেইন জিকাহেঁতেন তেতিয়াহ'লে আশ্ৰাফুলৰ ৰেকৰ্ডটো ব্ৰেক হ'লহেঁতেন, কাৰণ তানজিলৰ বয়সটো আশ্ৰাফুল হুছেইন ডাঙৰীয়াতকৈ অলপমান কম। আৰু চামুগুৰি সমষ্টিত আগতেও ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা নাই বুলি বহুত কথা চলি আছে। গতিকে এতিয়া আৰু সেই দিন উকলিলে। এতিয়া আমাৰ মাইনৰিটি লোকসকলে অলপ কংগ্ৰেছৰ বিকল্প চোৱাটো জৰুৰী। আপুনি কাক ভোট দিয়ে দিয়ক, খালি বিবেক ভোট দিব। সৌসিদিনা বৰপেটাৰ পৰা 28 জন লোকক ডিটেনশ্যন কেম্পলৈ পঠিওৱা হ'ল। এই লোকসকলৰ পঠিওৱা যিটো কেছ, এই কেছবোৰ কাৰ দিনত হৈছিলে? ডিটেনশ্যন কেম্প গঢ়োতা কোন আছিলে? ৰকিবুল হুছেইন ডাঙৰীয়া মাইনৰিটিৰ ৰিপ্ৰেজেণ্টেটিভ কাহানিও নাছিলে, বিশেষকৈ লিংগুইষ্টিক মাইনৰিটি বা ভাষিক সংখ্যালঘু বা মিয়া যিসকলক আপোনালোকে বুজি পায়। ৰকিবুল হুছেইন ডাঙৰীয়া লিংগুইষ্টিক মাইনৰিটিৰ কেতিয়াও ৰিপ্ৰেজেণ্টেটিভ নাছিলে, কেতিয়াও তেওঁলোকৰ হৈ অনুভৱ কৰিব নোৱাৰে, আগলৈকেও হ'ব নোৱাৰে। এই কথাটো জানি লোৱাটো প্ৰয়োজন। ধন্যবাদ। আশা কৰোঁ দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই এই সীমিত সময়ৰ ভিতৰত নিজৰ কমিটমেণ্টখিনি পূৰণ কৰক, আৰু তেওঁ দেখুৱাই দিয়ক যে সংখ্যাগুৰুৰ হৈও সংখ্যালঘু সমষ্টিত য'ত 65% মাইনৰিটি ডমিনেটেড, তাৰ পৰা বিজেপিৰ চিহ্নটো জিকি অহাটো সম্ভৱ হয় আৰু কাম কৰি দেখুৱাব পাৰে। সবকা সাথ সবকা বিকাশ আৰু জিৰ' এপিচমেণ্ট, ফুল এম্পাৱাৰমেণ্ট, এই নীতিত কাম কৰক আপুনি। সংখ্যালঘু লোকে চামুগুৰিৰ পৰা এই বাৰ্তা দিব বিচাৰিছে, আৰু হয়তো আগন্তুক দিনত আৰু বেছি সংখ্যালঘু প্ৰধান সমষ্টিবোৰত বিজেপিয়ে নিজৰ ভেটি দৃঢ় কৰিব পাৰিব। ধন্যবাদ।